বুলেট এটা এনেকুৱা এংগলত যদি শ্বুট কৰা হয় যে সেই বুলেটটো আহি সিধা আপোনাৰ মূৰত হিট কৰিব তেতিয়া কি হ'ব তেতিয়া বুলেটটো জাস্ট বাউন্স হৈ পৰি যাব নে আপোনাৰ ডেড হ'ব ওয়েল 30mm কেলিবাৰ বুলেট এটা আমি যদি উখ বিল্ডিং এটাৰ পৰা পেলাই দিও উইদাউট এনি এক্সটাৰ্নেল ফৰ্স আৰু যেতিয়া বুলেটটোৱে তললৈ ফ্ৰী ফল কৰিব তেতিয়া আমাৰ আৰ্থৰ গ্ৰেভিটেশনাল ফৰ্সে বুলেটটো তললৈ পুল ডাউন কৰিব আৰু লগতে বুলেটটোৰ এয়াৰ ৰেজিস্টেন্সও বাঢ়ি যাব যিমানে তললৈ নামি আহিব আৰু তেতিয়া বুলেটটোৱে এটা ম্যাক্সিমাম স্পীড গেইন কৰিব হেতু হল 160 km/h যেটো কোৱা হয় টাৰ্মিনাল ভেলোচিটি But bullet এটা 90 ডিগ্ৰীত শ্বুট কৰাটো অলমোস্ট ইম্পসিবল আৰু আনইউজুৱেল হয় সো বুলেট এটা শ্বুট কৰোতে যদি এংগলটো অলপো ইফাল হয় তেতিয়া বুলেটটোৱে বেলিষ্টিক ট্ৰেজেক্টৰীত ষ্টেবিলাইজ হয় ফুল স্পীডত ফল কৰিব আৰু তেতিয়া বুলেটটোৰ স্পীড 160 কিলোমিটাৰ পৰা বাঢ়ি 320 km/h হ'ব আৰু তেতিয়া ডেফিনেটলি আপোনাৰ ডেড হ'ব কাৰণ আমাৰ হিউম্যান স্কিনক পেনিট্ৰেট কৰিবৰ কাৰণে বুলেট এটাৰ ম্যাক্সিমাম স্পীড 220 হ'ব লাগে বুলি কোৱা হয় আৰু তেনেকুৱা ডেথৰ এক্সাম্পল আমি অলৰেডি বহুত পাই থৈ আহিছো সো ভিডিওটো যদি ভাল লাগিছে এনেকুৱা ফ্যাক্টস এণ্ড ইনফৰমেশন ৰিলেটেড ভিডিও যদি আপুনি ভাল পায় তেতিয়াহলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব আৰু লাইক কৰিব টিল দেন বাই বাই